আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ইয়াতে আপোনালোকে দেখা পাইছে বাছি শিক্ষা বিভাগে প্ৰস্তুত কৰিছে তালিকা। সোমবাৰৰ পৰা বহিৰাজ্যৰ BEd আৰু DLEd ডিগ্ৰী লোৱা শিক্ষকৰ বিৰুদ্ধে চলিব অভিযান। গ্ৰেপ্তাৰ হ'ব ভুৱা ডিগ্ৰীধাৰী শিক্ষক। চ' এটা বহুত ডাঙৰ খবৰ আহি গৈছে, আপোনালোকে চাই লওক এবাৰ। সোমবাৰৰ পৰা আৰম্ভ হ'ব বৃহৎ অভিযান। বিপদত পৰিব বহিৰাজ্যৰ পৰা BEd আৰু DLEd ডিগ্ৰীধাৰী শিক্ষক। ৰাজ্যৰ লাখ লাখ শিক্ষক শিক্ষয়িত্ৰীলৈ ডাঙৰ খবৰ আহি পৰিছে এতিয়ালৈকে। জৰুৰীভাৱে তদন্ত কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। আৰু ইয়াতে পশ্চিমবংগৰ বিশ্ববিদ্যালয়ৰ পৰা বহু শিক্ষকে লৈছে এনে প্ৰমাণপত্ৰ। অবৈধ প্ৰমাণ হ'লেই চাকৰি হেৰুৱাব এইসকল শিক্ষক শিক্ষয়িত্ৰী। ঠিক আছে, অবৈধ যদি প্ৰমাণ হয় তেতিয়াহ'লে চাকৰি হেৰুৱাব তেওঁলোকে। আৰু সোমবাৰৰ পৰা শিক্ষা বিভাগে আৰম্ভ কৰিব এই অভিযান। অবৈধ প্ৰমাণপত্ৰ দি চাকৰি লোৱা শিক্ষয়িত্ৰী হ'ব গ্ৰেপ্তাৰ। এই শিক্ষকসকলৰ প্ৰমাণপত্ৰক লৈ তদন্ত ঘোষণা শিক্ষা বিভাগৰ। ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছে শিক্ষা বিভাগে। এটা বিগ ব্ৰেকিং নিউজ। ঠিক আছে, বহিৰাজ্যৰ পৰা যোনখিনি DLEd আৰু BLEd চাৰ্টিফিকেট লোৱাসকল তেওঁলোকৰ বিপদ অনিবাৰ্য বুলি কৈছে। সোমবাৰৰ পৰা শিক্ষা বিভাগে আৰম্ভ কৰিব অভিযান। চ' আপোনালোকে নিউজটো চাই ল'ব টাইমেটত গৈ পেলাই। ৰাজ্যৰ শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশ ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছে শিক্ষা বিভাগে। চ' আজি আচলতে এইটোৱে আছিলে ভিডিঅ' আপোনালোকৰ কাৰণে। আৰু আপোনালোকে যদি আছামিজ এডুকেশ্যন ইউটিউব চেনেলটো চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো লাইক এটা কৰিব নাপাহৰিব। আৰু আপোনালোকে বন্ধুসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু সকলোকে কৈছোঁ যাতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক এটা কৰিব নাপাহৰিব। ধন্যবাদ।